প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ গৈ আছে ইণ্ডিয়াৰ এলায়েন্স তথা কংগ্ৰেছৰ প্ৰাৰ্থী ৰাহুল গান্ধী। শুনিবলৈ আচৰিত যেন লাগিলেও ই এক সত্য খবৰ। তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হোৱাৰ স্বপ্নভংগৰ নৰেন্দ্ৰ মোদী। লোকসভা নিৰ্বাচনৰ ফলাফল সমগ্ৰ ভাৰতবাসীয়ে ইতিমধ্যে পালে। বিজেপিয়ে নিজাববীয়াকৈ সংখ্যাগৰিষ্ঠতাৰ আসন অৰ্থাৎ 272খন আসন পাবলৈ সক্ষম নহ'ল। কিন্তু মিত্ৰজোঁটৰ সৈতে ইতিমধ্যে চৰকাৰ গঠন কৰিব পৰা অৱস্থাত আছে NDA তথা বিজেপি চৰকাৰখনে। কিন্তু বিজেপিয়ে চৰকাৰ গঠনৰ ক্ষেত্ৰত আহি পৰিছে বহুত বাধা বিঘিনি। অন্ধ্ৰপ্ৰদেশৰ চন্দ্ৰবাবু নাইডুৰ আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ হাততে আছে সকলোখিনি। তেওঁলোকৰ ওপৰতে নিৰ্ভৰ কৰিব বিজেপি তথা NDA চৰকাৰ গঠন কৰিব নে নাই। এইখিনিতে আপোনালোকক জনাই থওঁ যে বিজেপিয়ে নিজাববীয়াকৈ 240খন আসন পাবলৈ সক্ষম হৈছে। চৰকাৰ গঠন কৰিবলৈ 272খন আসন হোৱাটো প্ৰয়োজনীয়। যদিহে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ চন্দ্ৰবাবু নাইডুৱে মিত্ৰতা নকৰে বিজেপিৰ লগত, তেনেহ'লে বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে। ইতিমধ্যে ৰাহুল গান্ধী ডাঙৰীয়া অৰ্থাৎ ইণ্ডিয়াৰ এলায়েন্সৰ ফালৰ পৰা যোগাযোগ কৰা হৈছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক। উল্লেখযোগ্য যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ইণ্ডিয়াৰ এলায়েন্সৰে মিত্ৰজোঁটৰ প্ৰাৰ্থী আছিল। সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱা অনুসৰি ইণ্ডিয়াৰ এলায়েন্সত বিহাৰৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী জনতাৰ দল থকাৰ বাবে বিভিন্ন ধৰণৰ গোচৰ তেওঁলোকৰ ওপৰত জাপি দিয়া হৈছিল, যাৰ ফলত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বহু দিন ধৰি জেলত বসবাস কৰিছিল। পুনৰ তেওঁলোকে বিজেপি পাৰ্টীৰ সৈতে মিত্ৰতা কৰিছিল আৰু জেলৰ পৰা ওলাই আহিছিল। এতিয়া স্পষ্ট হয় যে জেলত যাৰ বাবে থাকিবলগীয়া হৈছিল তেওঁলোকৰ লগত চৰকাৰ গঠন কৰিবনে বিহাৰৰ মুখ্যমন্ত্ৰী তথা জনতা দলে। বহু সময়ত দেখা যায় যে ক্ষমতাৰ বাবে যিকোনো ধৰণৰ কাম কৰিব পাৰে বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। সেয়েহে ইণ্ডিয়াৰ এলায়েন্সৰ তৰফৰ পৰা বিহাৰৰ মুখ্যমন্ত্ৰী তথা জনতা দলে যদি ইণ্ডিয়াৰ এলায়েন্সত যোগদান কৰে, তেনেহ'লে দেশৰ উপ প্ৰধানমন্ত্ৰী পদ নীতিশ কুমাৰক দায়িত্ব অৰ্পণ কৰা হ'ব। আনহাতে অন্ধ্ৰপ্ৰদেশৰ চন্দ্ৰবাবু নাইডুকো দেশৰ অন্যতম এক ডাঙৰ মন্ত্ৰী পদ দিয়া হ'ব বুলি ইতিমধ্যে ইণ্ডিয়াৰ এলায়েন্সৰ তৰফৰ পৰা দুয়োজনকে প্ৰস্তাৱ দিয়া হৈছে। আৰু যদিহে কেনেবাকৈ ক্ষমতাৰ লোভত দুয়োজনে বিজেপি চৰকাৰৰ লগত মিত্ৰতা নকৰে, তেনেহ'লে চৰকাৰ গঠন কৰিব ইণ্ডিয়াৰ এলায়েন্সে। আৰু যদিহে ইণ্ডিয়াৰ এলায়েন্সে চৰকাৰ গঠন কৰে, তেনেহ'লে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ৰাহুল গান্ধী ডাঙৰীয়াই। এই সন্দৰ্ভত গৌৰৱ গগৈ ডাঙৰীয়াও বহু কথা কৈছে যে ইণ্ডিয়াৰ এলায়েন্সেও চৰকাৰ গঠন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু যদিহে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৰাহুল গান্ধী ডাঙৰীয়াই, তেনেহ'লে অসমৰ মুখ্যমন্ত্ৰীৰ ভৱিষ্যত কি হ'ব এতিয়া বহুজনে প্ৰশ্ন কৰিছে। অন্তত তেওঁ কম আঘাত পাবনে? ব্যুৰ ৰিপৰ্ট, নিউজ 8 অসম।